খোলা হ'ল মই বহুত কেইটামান এক্সপেন্সিভ গিফ্ট আনিছো গিফ্ট কেইটা খুলি পেলাই মোক দেখুৱাইছে আপোনালোকক দেখুৱাব এতিয়া এইকেইটা হৈছে বহুত এক্সপেন্সিভ আপোনালোকে বিলিভ কৰিব নোৱাৰিব এইটো হৈছে পিৰ' মিনি হেড এনে নৰ্মেল ইংলিছটো তেওঁলোকে বুজি পায় কাৰণ এইটো নৰ্মেল নহয় ন ইউ কেন স্পেল ইট পিৰ' মিনি হেড কি কৰে আৰু এইটো হৈছে এনশ্ব'ৰ মাই গড ইমান sure and sure কি কৰে তো এনেকে তই পঢ়িব লাগিব এইটো আৰু তই এইটো সাধাৰণ নহয় চা তই এইটো চাব পাৰ ইয়াৰ টিপটো বহুত হোৱাইট কালাৰৰ ইয়াৰ টিপটো হৈছে ৰেড কালাৰৰ ৰেড ব্লু এণ্ড হোৱাইটৰ মিক্সাৰ গোটেই দেশ বিদেশ ভ্ৰমণ কৰি আহি পেলাই মোৰ কাৰণে ইমানবোৰ কিয় বস্তু আনিব লাগে এইটো এনে sure এইটো বহুত লিমিটেড এডিশ্যন আছিল কাৰণে মাত্ৰ এটা আনিছো আৰু এইটো পিৰ' মিনি হেড 6 পিচ আছিলে 5 পিচ মই বাই কৰিছো এণ্ড এভইড ডেট সেইটো এতিয়া সি চুই পেলাই মুখত সোমাই দিলে ইটছ নট ইউজেবল চ' তই সেইটো ইউজ নকৰিবি সেইটো তাক দি দিবি বাকী এইকেইটা তই ইউজ কৰিব পাৰিবি কেনেকে ইউজ কৰিবি তই ইমানবিলাক চব টুথপেষ্টে হয় এইবিলাক আৰে ভাই সোমবাৰে বেলেগ দেন মংগলবাৰে তই এইটো ইউজ কৰিবি নকৰিবি তই নকৰিবি এইটো এইটো সোমবাৰে তই কৰিলি দেন তই মংগলবাৰে এইটো কৰিবি মানডে টু ছেটাৰডে তই বেলেগ ইউজ কৰিবি আৰু যদি চানডে তোৰ মন যায় তই চিট কৰিব পাৰ 7 পিচ আনি দিছো কিন্তু তই ইউজ 6 পিচ কৰিবি বিকজ ইটছ নট ইউজেবল ঠিক আছে তো ইমানখিনি মোৰ কাৰণে আৰু এখন কিবা